হেল্ল' এভৰিৱান, আকৌ এটা মোৰ নতুন ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আচলতে মই বিহুৰ আগতে এইটো ভিডিঅ' বনাইছিলোঁ আৰু এতিয়া মই ক'ত গৈ আছোঁ জানেনে আপোনালোকে? ফেঞ্চি বজাৰ, গুৱাহাটীৰ যিখন ফেঞ্চি বজাৰৰ কাৰণে বিখ্যাত। আৰু মোৰ মানে অলপ অসমীয়া জুৱেলাৰী বজাৰ কৰিবলৈ আছিলে, সেইটো কাৰণে মই বিহুৰ আগত অলপমান বজাৰ কৰিবলৈ গ'লোঁ। আৰু লগতে মোৰ মাহী মা আৰু আমি তিনিজনীয়ে গৈছিলোঁ সেইদিনাখন। তাৰপিছতে গৈ পালোঁ আৰু আমাৰ এই গোলাঘাটৰ যে যিখন বজাৰ, একদম ফেঞ্চি বজাৰখন মানে প্ৰথম সোমাই যোৱা যিটো ৰাস্তা সেই একদম একেই, কিন্তু ফেঞ্চি বজাৰখন অলপ বেছি ডাঙৰ। কিয়নো গুৱাহাটীখন কিমান ডাঙৰ আপোনালোকে সকলোৱে জানেই, আৰু ফেঞ্চি বজাৰত আমি দিনটোত ইমানখিনি বজাৰ কৰা নহ'লে, কিয়নো মোৰ মামীৰ মানে হাৰ্টৰ প্ৰব্লেম থকাৰ বাবে তেওঁ চাবৰ কাৰণে আমি হস্পিটেল যাব লগা হ'ল আৰু অলপমান বজাৰ কৰি আমি ডাইৰেক্ট হস্পিটেললৈ গ'লোঁ। তাতে আমাৰ মামা, ডাঙৰ ছোৱালীজনী আৰু এনেকৈ গোটেই মানুহখিনি আমি তাতে বহিলোঁ আৰু মামীখিনি অপাৰেশ্যন কৰাৰ পাছত লগ কৰি আহি আমি ঘৰলৈ ঘূৰি আহিলোঁ। সেয়া আমাৰ ভাইটি, মাহী, মই আমি যিখিনি গৈ পেলাই তাতে হ'লোগৈ আৰু যিখিনি আমাৰ আধৰুৱা বজাৰ আছিলে সেইখিনি আমি আকৌ ৰাতি গৈ পেলাই বজাৰ কৰিলোঁ। আৰু মামীৰ অপাৰেশ্যনটো আমি চাই কৰি আহি পেলাই ৰাতি যিখিনি বজাৰ আছিলে সেইখিনি কৰিলোঁ। আৰু লগালগ আমি বজাৰ চজাৰ কৰি মেলি আকৌ তাতে কি হৈ যায়, এনেও দেৰিয়ে হ'ল ন, সেইটো কাৰণে আমি যিখিনি বজাৰ কৰিলোঁ সেই বজাৰখিনি কৰি আহি আকৌ ঘৰ গ'লোঁগৈ। ঘৰ গৈ পালোঁ ৰাতি, তাতে সেয়া বজাৰ কৰা দেখিছে নহয়। ফাইনেলি গোটেইখিনি বজাৰ কৰা হৈ গ'ল, তথাপিতো ঘৰ গৈ পালোঁগৈ। তাৰপিছতে পিছদিনাখন ৰাতিপুৱা ভাইটিয়ে ক'লে ব'লা আমি ফেঞ্চি বজাৰহে হৈছে, মালিগাঁও বজাৰ যাওঁ, তাৰ লগতে গৈ পেলাই অলপ বজাৰ কৰিলোঁ। যিখিনি পাচলি বজাৰ আছিলে সেইখিনি পাচলি বজাৰখিনি কৰি আহিলোঁ। তাৰপাছত আৰু খোৱা বোৱা হ'ল আৰু তাৰপাছত কি কৰিলোঁ, আকৌ ঘৰলৈ উভতা হ'ল, কিয়নো পাছদিনাখন গৰু বিহু আছিলে। আৰু সেয়া আমি আকৌ ঘৰ উভতিলোঁ আৰু পিছদিনাখন আমি ঘৰলৈ পালোঁহি। আৰু গৰু বিহুৰ দিনাখন সেয়া জেতুকা লগালোঁ, তাৰপিছতে আমাৰ হুঁচৰি আহিলে, হুঁচৰিৰে সৰু কণ ছোৱালী কেইজনীমান আহি পেলাই সেয়া হুঁচৰি মাৰিলেগৈ। বহুত ধুনীয়াকৈ হুঁচৰি গালে, আপোনালোকে চাওকচোন কিমান ধুনীয়াকৈ হুঁচৰি গাইছে। আৰু সেয়া হুঁচৰি গোৱাৰ পাছতে আমি ঘৰতে অকণমানি ছোৱালীকেইজনী নিৰামিষ বুলি নহয় আৰু এনেকৈ ভাত এসাঁজ দিয়া হ'ল। সামান্যভাৱে যিমানখিনি যেনেকৈ পাৰে আৰু তেনেকৈ সামান্যভাৱে আৰু ভাত এসাঁজ খুৱাই দিয়া হ'ল। যিহেতু ভাল পায় ন ল'ৰা ছোৱালীখিনিয়ে তেনেকৈ কিবা এটা পাই পেলাই, আমাৰ প্ৰতি বছৰে কিবা এটা নহয় কিবা এটা খোৱা হয়েই। ধুনীয়াকৈ তেনেকৈ হুঁচৰিখিনি মাৰিলে। চাওকচোন, মিউজিকটো মই আচলতে তাহাঁতি হেৰি কৰাৰ কাৰণে মিউজিকটো মই অকণমান ভইচটো আঁতৰাই দিলোঁ। তাহাঁতি গোৱাখিনি আচলতে তেনেকৈ শুনিব পাৰিলেহেঁতেন, কিন্তু বেছি চিঞৰ বাখৰ হোৱাৰ কাৰণে মই ভইচটো আঁতৰাই দিলোঁ। হ'লেও বিহুত যদি এনেকৈ হুঁচৰি আহে সকলোৰে কিমান ভাল লাগে, আৰু ইমান অকণমানি মৰম লগা ছোৱালী দেখিছেনে বাৰু। যিহেতু মোৰ বাৰু বিহু ভালেই গ'ল, আপোনালোকৰ কেনেকুৱা গ'ল মোক কমেণ্টত জনাব। আশা কৰোঁ সকলোৰে ভালেই গৈছে। আৰু শেষত তাহাঁতৰ লগত যিখিনি ভাল লগা ফটো তাহাঁতৰ লগত মাৰিলোঁ, আৰু মোৰ যিখিনি ভাল লগা ফটো সেইখিনি মই মাৰিলোঁ সেইদিনাখন। আৰু মোৰ একদম খাছ ফ্ৰেণ্ড বুলি ক'ম আৰু বেষ্ট ফ্ৰেণ্ড হয়, তাই সেইদিনাখন আহিছিলে। মানুহৰ বিহুৰ দিনাখন দেই, গৰু বিহুৰ দিনাখন নহয়, আকৌ মানুহৰ বিহুৰ দিনাখন তাই আহিলে। তাইৰ লগত অলপ ভিডিঅ' বনালোঁ, ফটো মাৰিলোঁ, বহুত এনজয় কৰিলোঁ তাই অহাৰ বাবে। সেইদিনাখন আকৌ আমাৰ মাৰ ঘৰত আকৌ হুঁচৰি অহা কথা আছিলে, সেইটো কাৰণে সেয়া মই সজাই দিলোঁগৈ ঘৰত গৈ। আৰু মানুহটোৰ লগতো দুকপিমান ফটো মাৰিলোঁ, সেয়াও মই দিছোঁ ইয়াতে। আচলতে মোৰ যিখিনি ফটো ভাল লাগে মই ইয়াত দিছোঁ ফটোখিনি। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। আৰু আমাৰ ঘৰত যোনদিনাখন হুঁচৰি আহিছিলে, আচলতে ৰাইজৰ হুঁচৰি বুলি কয়, সেয়াৰো অলপমান ইয়াত দিয়া হৈছে। এয়া চাওকচোন, ৰাইজৰ হুঁচৰি ভাগ আহিলে বহুত ভাল লাগে, যিহেতু গোটেই গাঁওখনৰে হয় হুঁচৰি ভাগ, সেইটো কাৰণে মই ইয়াতে অকণমান ৰাখি থৈছোঁ। আপোনালোকে জনাব দেই কেনেকুৱা লাগে আপোনালোকৰ ৰাইজৰ হুঁচৰি ভাগ আহিলে।
শেষত মই যিখিনি মোৰ ফটো ভাল লাগিছে সেইখিনি ফটো মই ইয়াতে আপলোড কৰিছোঁ আৰু ইয়াতে মানে মোৰ বান্ধৱীজনীৰ এটা ভিডিঅ' লাষ্টত দিছোঁ। আপোনালোকৰ কেনেকুৱা লাগিলে সেই ভিডিঅ'টো চাই সেইটোও মোক জনাব দেই। আৰু মোৰ ভাইটিহঁতৰ লগত মৰা ফটো কেইকপিমানো ইয়াতে দিয়া হৈছে। এইটো মোৰ সৰু ভাইটি মাহীৰ ল'ৰা আৰু এটা আছে, এইটো হৈছে ডাঙৰ ভাইটি। আৰু এইফালে আৰু দেখুৱাই আছোঁ এয়া মাহী আৰু লগতে বোৱাৰী, ডাঙৰ বোৱাৰী। আৰু এয়া মাহীৰ লগতে মই যিখিনি ভাল লগা ফটো সেয়া দিছোঁ। লগতে আৰু আছে মোৰ মাতাশ্ৰী আৰু মই। আৰু ইয়াতে আমাৰ মামাৰ ডাঙৰজনী ছোৱালী, ল'ৰাটো আৰু মোৰ ভতিজাজনী, মৰমৰ ভতিজা দেই, একমাত্ৰ। এয়া বাৰ লগত একপি আৰু এয়া বৌ। আমি মানে তেহেঁতৰ ঘৰলৈ গৈছিলোঁ যোৰহাটত, সেইটো কাৰণে তেহেঁতৰ ঘৰতে যিখিনি খানা খোৱা হৈছিলে তাৰো অলপমান মানে দিয়া হৈছিলে, আচলতে একেবাৰে শেষৰহে। আৰু এয়া অলপ তাইৰ লগত ফুৰিব গ'লোঁ, দেৰগাঁওখন অকণ দেখুৱালোঁগৈ। তাই যিহেতু গুৱাহাটীত থাকে, ইমান তাই দেৰগাঁও চিনি নাপায়। আৰু তাইৰ লগত যিখিনি ভাল লাগে সেইখিনি ফটোও মাৰিলোঁ। তাৰপাছতে এয়া তেনেকুৱা ধুনীয়া ধুনীয়া ফটো অলপমান আছে আৰু লগতে পোৱালীকেইটাই অলপ দুষ্টামি কৰিছিলে আমাৰ ঘৰত আহি। পোৱালীকেইটা মানে আমাৰ ঘৰৰে দুটা আছে, ভতিজাটো আৰু এইটো দেখিছেনে কিমান কাজিয়া কৰিছে দুটাই, ঢোলটোৰ কাৰণে কাজিয়া কৰিছে। আৰু এয়া ফাইনেলি তেহেঁতি মানে পাছত দুষ্টি হৈ গ'ল বাৰু, এনেও সৰু ল'ৰা ছোৱালী এতিয়া লাগিছে পাছত আকৌ ভালেই হৈ যায়। তাৰপাছতে ইহঁতি মানে ইহঁতৰ দুষ্টামিবোৰ মোৰ চাই ইমানেই মৰম লাগিলে, সেইটো কাৰণে মই অকণমান ভিডিঅ' বনাই ৰাখিলোঁ তেহেঁত দুটাৰ। আৰু আমাৰ ল'ৰাইও লাষ্টত অকণমান ফটোৱামি কৰিলে বাৰু তেহেঁত দুটাই কাজিয়া কৰি থকা দেখি। সি যিহেতু অকণ ডাঙৰ হৈছে, জেঠাইকক মানে সি যিখিনি ড্ৰয়িং আঁকিছিলে সেইখিনি দেখুৱাইছে, জেঠাই কেনেকুৱা হৈছে সেইটোকে জেঠাইকে কৈছে যে আৰু ধুনীয়াকৈ আঁক, তেতিয়াহে পাৰিবি। তাৰপাছতে আৰু যিখিনি লাষ্টত মই ফটো দিছোঁ আপোনালোকে চাই পেলাই কেনেকুৱা লাগিলে আৰু আপোনালোকৰ বিহু কেনেকুৱা গ'ল। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেওঁলোকে মোৰ ভিডিঅ'খিনি শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব, কমেণ্ট এটাও দিব। আৰু যদি কিবা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰিও দিব দেই। আৰু লগতে মানে ইহঁতৰ দুষ্টামিখিনি মোৰ চাই বেছি ভাল লগাৰ কাৰণে চাগে মই এইখিনি দিলোঁ। আৰু কিছুমানে কাটি কাটি চাই যে, স্ক্ৰিপ্ট কৰি নাচাব, আপোনালোকে প্ৰথমৰ পৰা ধুনীয়াকৈ চাব। আৰু আমি বোকাখাট গৈছিলোঁ গুৱাহাটীলৈ যোৱাৰ আগদিনাখন। শেষত মই যে কৈছিলোঁ মোৰ বান্ধৱীজনীৰ লগত এটা ভিডিঅ' বনাইছিলোঁ বুলি, সেইটো কেনেকুৱা হৈছে জনাবচোন দেই। আমাৰ মানে পূৰা ফুল এনজয় কৰিলোঁ সেইদিনাখন, তাই অহা দেখি বহুত ভাল লাগিলে মনটো। আৰু আমি দুজনীয়ে এটা বিহু নাচিলোঁ, এটা নহয় আচলতে কেইবাটাও নাচিলোঁ, কিন্তু এটাহে দিলোঁ ইয়াত। ঠিক আছে, আজিলৈ ইয়াতে সামৰিছোঁ। ভাল লাগিলে প্লিজ লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। বাই।